নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 24 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CAA আন্দোলন সম্পৰ্কত এক ডাঙৰ মন্তব্য কৰিছে এতিয়া কোনো আন্দোলন জনসাধাৰণে সমৰ্থন নকৰে CAA বিৰোধী আন্দোলন সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ইয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক কঠোৰ মন্তব্য কৰিছে নাগৰিকত্ব সংশোধনী আইন বিৰোধী কৰ্মীসকলে পুনৰবাৰ CAA বিৰোধী আন্দোলন আৰম্ভ কৰা সন্দৰ্ভত মত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণে এতিয়া এনে ধৰণৰ কোনো আন্দোলনত যোগদান নকৰে বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই লগতে কৃষি আইনক লৈ কৃষকসকলৰ সফল আন্দোলনৰ পাছতে CAA বিৰোধী প্ৰতিবাদকাৰীসকলে CAA বাতিল নকৰা পৰ্যন্ত পুনৰ CAA বিৰোধী আন্দোলন আৰম্ভ কৰা সম্পৰ্কত হোৱা চৰ্চাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সোধা এক প্ৰশ্নৰ উত্তৰত এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মই বিশ্বাস কৰোঁ যে এতিয়া কোনো লোকে এনেকুৱা ধৰণৰ আন্দোলনত যোগদান নকৰে ইয়াক CAA সমৰ্থন কৰা নকৰা কথা নহয় এতিয়া আন্দোলনৰ সময় নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বিস্ফোৰক মন্তব্য পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 7 দিনৰ ভিতৰত ওলাব অসম আৰক্ষীৰ নতুন নিযুক্তিৰ বিজ্ঞাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উলুবাৰীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ পৰা সংবাদমেল সম্বোধন কৰি অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত মত ব্যক্ত কৰিছে 10 মেৰ পূৰ্বে অসম আৰক্ষীত 16,000 নতুন নিযুক্তি দিয়াৰ দায়িত্ব দিয়া হৈছিল যদিও অসম আৰক্ষীৰ তৰফৰ পৰা 10 মেৰ ভিতৰত 16,000 নতুন নিযুক্তি দিয়াটো সম্ভৱ নহয় বুলি হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে অৱশ্য আগন্তুক সপ্তাহৰ ভিতৰত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি 6,000 নতুন পদৰ বাবে অসম আৰক্ষীয়ে বিজ্ঞাপন দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে বঙাইগাঁৱৰ কেবিনেট বৈঠকত এটা সৰু নিয়মৰ সংশোধনী ঘটোৱাৰ পাছতে অসম আৰক্ষীয়ে 7 দিনৰ ভিতৰত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি ইয়াৰ উপৰি অসম আৰক্ষীৰ অন্যান্য খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ বাবেও অসম আৰক্ষীয়ে বিজ্ঞাপন প্ৰকাশ কৰিব বুলি সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট ভাষাৰে উল্লেখ কৰিছে আন এটা খবৰ হৈছে CAA আন্দোলনক লৈ বৰ্তমান সময়ত সৰব হৈছে দল সংগঠন অসমৰ বিশিষ্ট লেখিকা শিকা শৰ্মাই CAA আন্দোলন প্ৰসংগত এইবাৰ মন্তব্য কৰিছে CAA আন্দোলন পুনৰবাৰ হওক কিন্তু লুৰিন আৰু অখিল হতৰ নেতৃত্বত পথলৈ কেতিয়াও নোলাব ৰাইজক আহ্বান এবাৰ শিকা শৰ্মাৰ যে লুৰিনজ্যোতি গগৈ আৰু অখিল হতৰ নেতৃত্বত কেতিয়াও ঘৰৰ পৰা নোলাব আৰু ৰাস্তালৈ নাযাব হিমন্তই গুলিয়াই মাৰিব পুলিচ কিন্তু হিমন্তৰ মনত ৰাখিব ৰাইজলৈ এই আহ্বান শিকা শৰ্মাৰ লুৰিন অখিল হতৰ ৰাজনীতিৰ লালচাত নিজৰ জীৱন বিসৰ্জন নিদিব বুলি এক আহ্বান জনাইছে ৰাইজক শিকা শৰ্মাই লগতে কৈছে যে দেশৰ বাবে জীৱন দিব নালাগে দেশ গঠন কৰিবলৈ জীয়াই থকাহে উচিত ডেকাবোৰে মৰিলে দেশ কোনে গঠন কৰিব বুলি প্ৰশ্ন কৰিছে শিকা শৰ্মাই ৰাইজ নেতা হওক অখিল লুৰিনৰ তেজ উতলোৱা কথাত ভুল নাযাবলৈ লুৰিনজ্যোতি গগৈ আৰু লগতে অখিল গগৈৰ পিছে নদৌৰিবলৈ শিকা শৰ্মাই আহ্বান জনাইছে জীৱন অমূল্য আনক ৰজা বনাবলৈ গৈ অমূল্য জীৱন নেহেৰুৱাব কাৰ বিৰোধ কৰা মানে লুৰিন অখিলৰ মন্ত্ৰী হোৱাৰ সপোনক বাস্তৱত ৰূপ দিয়া নহয় ৰাইজ কুশলে থাকক শান্তিপূৰ্ণ অৱস্থাত ধৰ্মগতৰ পৰিকল্পনা কৰক নতুন পুৰুষ আগবাঢ়ি আহক লুৰিন অখিল অসমৰ অভিভাৱক নহয় কাকো ৰজা নবনাব ৰাইজ পুনৰ ভুল নকৰিব কাৰণ এবাৰ ভুল কৰি 7জন শ্বহীদ হ'ল CAA আন্দোলন কৰি পৰৱৰ্তী খবৰটো হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্য কৰি শিকা শৰ্মাই পুনৰবাৰ এক ডাঙৰ মন্তব্য কৰিছে নৰেন্দ্ৰ মোদীক গিৰাই দিলেই CAA বাতিল হৈ যাব ৰাজনৈতিক পলিচিৰে CAA বাতিল কৰাব লাগে আন্দোলন কিহৰ নেতা হৈ দালালি কৰি কোটি কোটি টকা ধন গোটাবলৈ
কোনো দৰকাৰ নাই সমুজ্জ্বল লুৰিণজ্যোতি গগৈ জুবিন সেম ষ্টেফাৰ্ডক ঘূৰাই দিব পাৰিবনে এই প্ৰশ্ন কৰিছে হিকা শৰ্মাই সমুজ্জ্বল লুৰিণ অখিল আৰু জুবিনে সেম ষ্টেফাৰ্ডক ঘূৰাই দিব পাৰিবনে বুলি প্ৰশ্ন কৰিছে হিকা শৰ্মাই কাৰণ সেম ষ্টেফাৰ্ড কা আন্দোলনৰ যি প্ৰগ্ৰাম হৈছিল যি হুংকাৰ হৈছিল সেই হুংকাৰত যোৱাৰ বাবে গুলি খাই নিজৰ বুকুত গুলি লৈ মৃত্যু হৈছিল দীপাঞ্জল আৰু আন কেইজন মৃতক ঘূৰাই আহিবনে ঘূৰাই পাবনে সেমহত মৰিল মাকৰ বুকু সুধা হ'ল ৰাইজৰ কি লাভ হ'ল কিন্তু অখিল এমএলএ হ'ল জুবিন কৃষি এম্বেছাডৰ হ'ল আৰু লুৰিণজ্যোতি গগৈ হেলিকপ্টাৰ নেতা হ'ল দীপাঞ্জল হতৰ ঘৰবোৰ উৰুঙা হ'ল এই বিভিন্ন মন্তব্য বিভিন্ন ধৰণৰ আবেগভৰা মন্তব্য কৰিছে হিকা শৰ্মাই মোদীক হৰুৱাই কা বাতিলৰ চিন্তা কৰক হিয়াই প্ৰকৃত দেশ সেৱা হ'ব বুলি মন্তব্য কৰিছে হিকা শৰ্মাই টকা ঘটিবলৈ আমাৰ লৰাবোৰৰ মূৰ খোৱাৰ পৰিকল্পনা নকৰিবলৈ আহ্বান জনাইছে হিকা শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক অত্যাচাৰ বন্ধ কৰাৰ বাবে আহ্বান জনাইছে হিকা শৰ্মাই অসমখন একেবাৰে শেষ কৰি পেলাইছে হিমন্তই বস্তুৰ দাম বঢ়াই ৰাইজক সুখী শেষ কৰিছে মানুহবোৰে চৰা দামতো কিনি খাইছে উপায় নাই নুখোৱাকৈতো থাকিব নোৱাৰে কোনেও সঞ্চয় একেবাৰেই নাই কোনো মানুহে এপইচাও জমা কৰিব পৰা নাই কাৰণ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক দুজন চৰকাৰী চাকৰিয়াল থকা সংসাৰৰ মানুহবোৰে অভাৱ অনুভৱ কৰা নাই সেইবাবে কোনো প্ৰতিবাদ নকৰে তেওঁলোকে মূল্য বৃদ্ধিত সমাজৰ 100% মানুহৰ প্ৰবল আপত্তি নাই চেন্ট্ৰেল আৰু ষ্টেট চাকৰিয়ালবোৰে চুপচাপ থাকি খাই বৈ আছে উপাৰ্জন নোহোৱাবোৰৰ মুখবোৰ দিনে দিনে শুকাই গৈছে কাৰণ উপাৰ্জন কৰিলে যিমান পৰিমাণৰ উপাৰ্জন হয় তাতকৈ বেছি পৰিমাণৰ বস্তুৰ দাম বাপেকৰ দৰমহা আৰু পেঞ্চনৰ টকাৰে মাকে বনাই দিয়া গৰম ভাত খোৱা বাবা তোহতে মোবাইল পিটিকি বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈছে এইদৰে বিভিন্ন শব্দ বিভিন্ন ভাষা বিভিন্ন ধৰণৰ প্ৰশংসা দৰ্শাই মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ লগতে মূল্য বৃদ্ধিক লৈ হিকা শৰ্মাই আৰু এইবোৰৰ কাৰণে হিমন্তৰ উৎপাত দিনে দিনে বাঢ়ি গৈছে বুলি মন্তব্য কৰিছে মানুহবোৰৰ সমঞ্চৰ প্ৰতিবাদৰ অভাৱত ৰাজকৌতুক হিমন্তই নিজৰ ব্যক্তিগত ধন বৰাল হিচাপে গণ্য কৰিছে বুলি মন্তব্য কৰিছে হিকা শৰ্মাই যি মন যায় তাকেই কৰিছে হিমন্তই গুৱাহাটীত অলেক কনষ্ট্ৰাকশ্যন এই ভাঙিছে এই বনাইছে মালিগাঁৱৰ ফুট ব্ৰিজখন ভাঙি তাত হিমন্তই ফ্লাইঅভাৰ বনাইছে এই মন্তব্য হিকা শৰ্মাৰ লগতে হিমন্ত বিশ্ব শৰ্মা কৈছে ৰাইজৰ টকাৰে হেতালি খেলা বন্ধ কৰক আপোনাৰ উৎপাতে সীমা চেৰাই গৈছে আপুনি টকা খাবলৈ কৰা উপায়বোৰ জানিবলৈ আমাৰ আৰু বাকি নাই আপোনাৰ হাতত চাৰডা লুই বাজাৰৰ টকাবোৰ আছেই দেখোন তৰুণ গগৈৰ চকুত ধুলি মাৰি গুটোৱা টকা সোপা আছে পিডব্লিউডিৰ ঠিকাদাৰৰ পৰা পোৱা কমিছনবোৰ আছে ইমান টকাৰে কি কৰিব আপুনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি পুনৰবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে হিকা শৰ্মাই অলপ ৰাইজৰ কথাও ভাবক বুলি মন্তব্য হিকা শৰ্মাৰ আমাৰ পৰা টেক্স লৈ ৰাজবৰাল টনকিয়াল কৰি দলং ৰাস্তা বিল্ডিং বনোৱাৰ নামত আৰু কিমান টকা খায় আপুনি মুখ্যমন্ত্ৰী এজনৰ হাততনো পিডব্লিউডি বিভাগটো ৰাখিব লাগেনে সেইটোতে প্ৰমাণ হয় আপুনি কিমান টকা মাৰি আছে এতিয়া সিগনেচাৰ কৰিটো আৰু লগতে কোনেও কমিছন নলয় আপুনিও নলয় কিন্তু আমিওতো বুৰ্বক নহয় আমিও জানো আপোনাৰ ঘোটালা এনেধৰণে বিভিন্ন মন্তব্য বিভিন্ন প্ৰশংসা টানি আনি হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি হিকা শৰ্মাই মন্তব্য কৰিছে লগতে কৈছে জনতা ভৱনৰ কাম জনতা ভৱনত কৰক টকা মৰাৰ ধান্দা বাদ দিয়ক আনফালেতো মাৰে কমসে কম কেবিনেট বৈঠক পতাৰ নামতো নামাৰিবচোন বেয়া দেখি মুখ্যমন্ত্ৰী মহোদয় বৰ বেয়া দেখি একদম দালালি যেন লাগে আপোনাক আপোনাৰ নিজৰ সন্মান বোলা বস্তু নাই বাৰু হিয়া আমি নজনা নহয়
কিন্তু মুখ্যমন্ত্ৰী পদবীটোৰ সন্মানটো ৰাখক। এইদৰে মন্তব্য, এইদৰে বিভিন্ন ধৰণৰ প্ৰসংগ টানি আনি শিখা শৰ্মাই মুখ্যমন্ত্ৰীৰ লগতে অসমৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো কেইবাটাও প্ৰশ্ন কৰিছে।